22গৰাকীকে যাত্ৰীৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে। দেওবাৰৰ সেই দিনটোত 3 বজাত দুপৰীয়া 3 বজাত যাত্ৰীসকলৰ মাজত কিয় ভয়ৰ এটি শংকা আহি পৰিছিলে। তেওঁলোকে কান্দিছিলে আৰু ভগৱানক চিন্তা কৰিছিলে। আত্মীয় স্বজনক কেনেকে লগ পাম তাকে চিন্তা কৰিছিলে। যোৱা দেওবাৰৰ এই ঘটনা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। দুপৰীয়া 3 বজাৰ ঘটনা। হায়দৰাবাদৰ পৰা হুবলীলৈ উৰা মাৰিছিল 91ৰ ফ্লাইট IC3401 নম্বৰৰ ফ্লাইটখনে উৰা মাৰিছিল। সেই সময়ৰ কিছু দৃশ্য ভাইৰেল হৈ পৰিছে। আচলতে ফ্লাইটখনৰ মাজত কি হৈছিলে সকলোবোৰ জানিবৰ হ'লে ভিডিঅ'টো সম্পূৰ্ণ চাওক, অকণো স্কিপ নকৰি। দেওবাৰে দুপৰীয়া 3 বজাত হায়দৰাবাদৰ পৰা হুবলীলৈ উৰা মাৰিছিল বিমানখন। কিন্তু বতৰ বেয়া হোৱাৰ বাবে আকাশ মাৰ্গতে 1000 ফুট উচ্চতাতে আবদ্ধ হৈ পৰে বিমানখন। হায়দৰাবাদৰ ৰাজীৱ গান্ধী এয়াৰপৰ্টৰ পৰা 22গৰাকীকে যাত্ৰী লৈ ফ্লাইটখনে উৰা মাৰিছিল কৰ্ণাটকৰ হুবলীলৈ। 4:30 মান বজাত IC3401 নম্বৰৰ ফ্লাইটখনৰ লেণ্ডিঙৰ কথা আছিল। কিন্তু বতৰ বেয়া হোৱাৰ বাবে ফ্লাইটখনে 1000 ফুট উচ্চতাতে কেউপাকে ঘূৰি ফুৰে। 4 ঘণ্টামান ঘূৰি ফুৰাৰ পিছত শেষত ফ্লাইটখন উভতি যায় বেংগালুৰু এয়াৰপৰ্টৰ ফালে। কিন্তু সেই সময়ত ফ্লাইটখনে লেণ্ডিঙৰ অনুমতি পায় বেংগালুৰু এয়াৰপৰ্টত। যাত্ৰীসকলে ফ্লাইটখন লেণ্ডিং কৰাৰ পিছত যিসকল 22গৰাকী যাত্ৰী আছিলে অতিকে শোকত ভাগি পৰে তেওঁলোক, যিহেতু 4 ঘণ্টাৰ অন্তৰ পিছত তেওঁলোকে নিজৰ জীৱন ঘূৰাই পায়।